নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনন্যা আপোনালোক সকলোকে মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। বহুদিন একো ভিডিঅ' দি থকা নাই, সেয়ে ভাবিলোঁ আজি আইতাৰ ঘৰলৈ আহি থাকোঁতে ধুনীয়া পৰিৱেশটোকে অকণমান কেমেৰাত আবদ্ধ কৰি লওঁ আৰু আপোনালোকৰ বাবে আগবঢ়াই দিম। চাওকচোন, ইমান ধুনীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ এতিয়া। সেউজীয়া ধাননি পথাৰ আৰু ইফালে আকাশত অলপমান ডাৱৰ আছে আৰু এতিয়া আহি আছোঁ। চাওকচোন, ইমান ধুনীয়া পৰিৱেশটো, সেউজীয়াৰ মাজেৰে ৰাস্তাটোৰ দুয়োকাষে সেউজীয়াবোৰ ভৰি আছে। এতিয়া দাদা আৰু মই আহি আছোঁ আইতাৰ ঘৰলৈ আৰু এতিয়া চাওকচোন পৰিৱেশটো কি ধুনীয়া। আইতাৰ ঘৰ পাই অলপ সময় থাকিলোঁ আৰু এতিয়া যাব ওলাইছোঁ। চাওকচোন, যোৱাৰ আগতে পৰিৱেশটো এইফালে এতিয়া বতৰ ফৰকাল। চাওকচোন, ক'লা ডাৱৰবোৰ আঁতৰিলে আৰু এতিয়া দাদা মই গৈ থাকোঁ। এয়া আহি আছোঁ, ইমান ধুনীয়া পৰিৱেশটো লাগিছে আজি। এয়া আহি আছোঁ এতিয়া আৰু দূৰৈত চাওকচোন, আজি পাহাৰখনো কি ধুনীয়াকৈ ওলাই আছে নীলা হৈ ডাৱৰৰ মাজেৰে আৰু ইমান ধুনীয়া পৰিৱেশটো আজি। আজি চাওকচোন, সঁচাই আকাশখন ইমান ধুনীয়া দেখিছে। আপোনালোকে বাৰু কেনে দেখিছে জনাব দেই। মই কিন্তু আজি আহি বৰ ভাল লাগিলে। ইমান ধুনীয়া পৰিৱেশটো, সেউজীয়া আৰু নীলা আকাশ, কি ধুনীয়া লাগিছে চাওকচোন। এতিয়া আহি ঘৰ পালোহি আৰু এতিয়া পাছবেলা টাইম আৰু এতিয়া চাওকচোন অলপমান ডাৱৰ আহিছে, হয়তো বৰষুণ দিব আকৌ এতিয়া। চাওকচোন, আৰু আমাৰ কুকুৰা পোৱালি কেইটামান আছে যিকেইটা এতিয়া হাততে খায় আৰু চাওকচোন মাতিলে কি ধুনীয়াকৈ আহে, দানা দিলে খাবলৈ। আৰু চাওক, মই মাটি দেখাইছোঁ, ইমান ধুনীয়াকৈ আহে, বৰ মৰম লাগে কুকুৰা পোৱালিবোৰ। আজি ভিডিঅ'টিত বিশেষ একো নাই, কিন্তু দিনটোনো কেনেকৈ পাৰ কৰিলোঁ আৰু কেনেকৈ কুকুৰা পোৱালিক আমি দানা খুৱাওঁ তাকে অলপমান দেখাই দিলোঁ। আজি ভিডিঅ'টো চাই কেনে পাই জনাবলৈ নাপাহৰিব কিন্তু। ভিডিঅ'টিৰ মাজতে আপোনালোকক মই ফুলো দেখাই দিলোঁ। এয়া হৈছে ৰিবন গ্ৰাছ, চাওকচোন কি ধুনীয়াকৈ আছে। আৰু এয়া হৈছে ড্ৰেচিনা মিল্কি চাইনিজ বেম্বু, আৰু এয়া এজোপা এগলনিমা, চাওকচোন কি ধুনীয়াকৈ
পাতবোৰ হৈছে আৰু এয়া আছে স্নেক প্লান্ট এজোপা আৰু এয়া এজোপা আছে বমেলিয়াত আৰু এজোপাও ফুলিছে ধুনীয়াকৈ ভাল লাগিছে ন বাৰু কিনো কথা মই ফুলবোৰকে অলপমান দেখাই দিছোঁ আৰু ভিডিঅ'টো দিয়া হোৱা নাই ইয়াত ফুলি আছে গোলাপ এইয়া ফুলি আছে মুচুন্দা পাতল গুলপীয়া ৰঙৰ এয়া চাওকচোন কি ধুনীয়াকৈ ফুলি আছে বতৰটো এয়া ডাৱৰ আছে আজি এয়া চাওকচোন ধুনীয়াকৈ ফুলি আছে পাউডাৰ পাফ ফুলজোপা এয়া চাওকচোন ইমান মৰম লগা ফুলপাহ এয়া ফুলি আছে আৰু এইফালে বতৰ ডাৱৰ এয়া চাওকচোন আকাশখন এফালে নীলা হৈ আছে আৰু এইফালে ডাৱৰ আহি বৰষুণ দিব বেছি সময় নাই